নমস্কাৰ মই আহি উপস্থিত হৈছোঁহি আমগুৰি হাতহৈ ফাউণ্ডেশ্যনৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত আপোনালোকে এই যে দেখিছে কণ কণ মাইনীসকলে জাতীয় সাজ সজ্জা অৰ্থাৎ চুৰিয়া পিন্ধি কিনো শিকিব আহিছে বা অসমৰ আগশাৰী সাংস্কৃতিক গোষ্ঠী হাতহৰি ফাউণ্ডেশ্যনে কিনো শিকাব বা কি ধৰণৰ প্ৰশিক্ষণ তেওঁলোকক প্ৰদান কৰিছে আহক সবিশেষ জানিবৰ বাবে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ দেৰি নকৰোঁ আহক আগবাঢ়ি যাওঁ ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় অসম জয় অসম জয় অসম। হাই হাই কৈ দিয়া সকলোৱে এতিয়া তোমালোকে আমাক কি শুনাবা এতিয়া শংকৰদেৱ তোমাৰ নামটো নমস্কাৰ এয়া আমাৰ এজন ভাল খোল বাদক বৰ সুন্দৰকৈ তেওঁ খোল নিশ্চয় এয়া বৰ ধুনীয়াকৈ খোল বজায় আৰু প্ৰয়াস চলাই আছে আমি আশা ৰাখিছোঁ নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে আৰু ভৱিষ্যত জীৱন তেওঁ সুন্দৰ হওক অংকুল গগৈ আৰু তোমাৰ নামটো এয়া আমাৰ বৰ ধুনীয়া বাঁহী বজায় তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী স্বপনীল হাজৰিকা এবাৰ পৰিতালখন গোৱা পৰিতালখন
বাকী তোমালোক সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তোমালোকৰ জীৱনটো সুন্দৰ হওক আৰু তোমালোকৰ সকলো আশা এটা এটাকৈ পূৰণ হওক। তোমালোকৰ এটা কুৱেশ্যন দিছোঁ, আমি মানে শিকি আছোঁ, এতিয়া আমাক ভালকৈ শিকিবলৈ আশীৰ্বাদ কৰিব, আগুৱাই নিয়ে যেন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, মই তোমালোকৰ এটা একদম সৰু এটা কুৱেশ্যন সুধিম, তোমালোকে ক'বাচোন সাৰংগ কাক কয়? আমাৰ হাতহাৰী ফাউণ্ডেশ্যনৰ ব্যৱস্থাপক সিদ্ধাৰ্থ সৌৰভ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেওঁৰ মুখেই আমি জানিব বিচাৰিছোঁ ইয়াত কি ধৰণৰ অনুষ্ঠান চলি আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ আমাৰ চেমনীয়াসকলৰ যিখিনি সাংস্কৃতিক আৰু শৈক্ষিক উত্তৰণৰ বাবে আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে আমি হাতহাৰী ফাউণ্ডেশ্যনে যোৱা ইংৰাজী 7 জুলাই তাৰিখৰ পৰা আমগুৰি অঞ্চলৰ সমীপৱৰ্তী লালিমচিকা ৰাজহুৱা ভৱন প্ৰাংগণত আৰু স্থানীয় ৰাইজৰ সহযোগত মাতৃভাষাৰ ভাওনা আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ সঁহাৰি লাভ কৰিবলৈ সমৰ্থ হৈছোঁ। অভিভাৱকসকলৰো সঁহাৰি যথেষ্ট প্ৰশংসনীয়। ইয়াত তেওঁলোক ভাওনা প্ৰশিক্ষণ ল'বলৈ আহিছে। এতিয়ালৈকে অহা নাই যদিও তেওঁলোকে ইয়াত বহি আছে আৰু এতিয়া অন্য এটা ৰুমত সৃষ্টিশীল নৃত্যৰ যি কৰ্মশালা চলি আছে তাৰ মাজলৈ আমি যাব ওলাইছোঁ। আহক এতিয়া আমি তালৈ যাওঁ। এই ৰুমটোতে আমাৰ সৃষ্টিশীল নৃত্যৰ কৰ্মশালা চলি আছে, আহক। এয়া সৃষ্টিশীল নৃত্য চলি আছে ইয়াত। আমাৰ সৃষ্টিশীল নৃত্যৰ আমাৰ গুৰু অৰ্থাৎ প্ৰশিক্ষকৰ ওচৰলৈ আহিছোঁ। ৰাতুল দা নমস্কাৰ। নমস্কাৰ। এয়া কেনেকুৱা লাগিছে? লাগি আছোঁ, ভাল লাগিছে, চবৰে ধুনীয়া সহায় পাইছোঁ, লাগি আছোঁ। এতিয়া হাতহাৰী ফাউণ্ডেশ্যন সকলোৱে আশীৰ্বাদ কৰিব। হয়, হাতহাৰী ফাউণ্ডেশ্যনৰ এটা সুন্দৰ পদক্ষেপ, হাতহাৰী ফাউণ্ডেশ্যনৰ এয়া অভিনৱ পদক্ষেপ। মই সকলো দৃশ্য দেখুৱাই আছোঁ। ৰ'ব, মই বেক কেমেৰাত দেখাইছোঁ।